ৰাতিৰ মোৰ হেঙে ফাটানে মাথা বিহত থাকবা পাৰা নাই ইতে যাই দুই পেক খাবা লাব তিতে ঠিক হ'ব বুঝছা না নাই মাৰামি কলৈ যোৱা আকালে মাৰামি আহা মোৰে কাকলে মতিলিকা হাতিয়া নেটৰ আছে নেটত পাইছো মতিলিকা হাতিলি মোবাইল দুটা গাড়ী ओ भाई क्या दुख मने आसा ए दोस्त नकबी इदिना की होइछ जाना ना की अंजिना मैं बायाকক चाও हां अंजिना मैं बायाকক चाও बायाকক চাই আছলু ইনা বইনা গাইছি আকে মাস্ক আকে লম্পেন আকে চলা পিনি মো পিছে পিছে আই লাভ ইউ বুলি কৈছলু দুই শট দুই গালি মাছি হায়ে দু এ ভাই দুখ হলি কি খাবা লাগে জানা দুখ হলি কি খাবা লাগে নাচ দু কৰু নাই সব শেষ করছি মায়াকে না বায়াকে না বইনাকে না ভিনাকে না খুরে লাগে ধরবা নরি মাস্কত ধরি এ ভাই দুখ আছে আজি খাই ল এই দোস বঢ়িয়া বস্তু আছে হ্যাঁ বঢ়িয়া বস্তু মত দুখ বুঝি পাইছো তো হ্যাঁ বুঝি পাইছা তো খা খা তো থা বুটাবা শিখাই নাই হ্যাঁ শিখা নাই তো থা বুটাবা ফুটা নাই নাই কি কোৱা হে এই এক্সপেৰিয়েন্স আছে 12 বছৰৰ তোস কারিগরি পুরো ভাগরে গেছো সেটা মানুষ দেখা পা নাই ইস পরীক্ষানো বিহে গেছি ঘরটো চিনি না পাও ইস কাবাক দেখা পালে তো খুব ভাবালু হয় ইস এ দেখা গেছি র মানুষটি তো আইছি র কুদিল র এ দস্তি বিয়া দস্তি এ মাল খাবি না র তামাম দুখ না তোর বল এই মালতীর মাল পাই হলে পুরা বাচ্চা ন হকি মালতীর মাল খাব কিমান ভাল টুক টুককে পৰিল ঘাম তেওঁৰ হৰি নাম Excuse me, bro. Where are you live? Are you know Judin Master? কি কইছি দস্তি কে বউ আমি কিলে ডিসপেন্সা আমি বউ নয় দেখা পাই গম পাইছি একদম কথা মূর্খ ইগনা ও ভাই একলা ইংলিশ করে বুঝি না পাও খাবো আমি মালটো খাই লও পিটবা লাগবো র র কি কইছি রসম দিয়েছো দস্তি মাল খাই র ই মোক জদামুৰ খাব বুলি কৈছি ইংলিশত কি কইবা হ্যাঁ কিল 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 না কিল কিবা কিবা ইংলিশত কই কিল না কিল 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 bro কিল bro excuse me কি বউলো ছি I don't know Assamese I am in Guwahati I know Guwahati I know not singing Guwahati I am singing Hadia দস্তি বাদ দিয়া উড়া দিয়া চশমা জুড়ে চশমা জুড়ে গেলি দস্তি মোবাইলটো ভালো that's my sunglass মোবাইলটো ভালো লাগছি that's my sunglass not sunglass is a moon glass sunglass দস্তি মোবাইল এই বলা লাগে দস্তি কয় আধার মো নাট দেখা নাই দস্তি 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 তো মই হাতি নাকটো কিয়া দি আছা হাই দস্তি মোবাইল নিয়ে দস্তি রাতি হইছি ঘৰত যোগ ৰাতি হনে বাদ দস্তি রাতি হইছি ও পহৰ হইছি মুন গ্লাস পিন্ধি আছিলি যে ও ইট ইজ এ মুন গ্লাস এ কুকুৰে গেল কুকুৰটো রাতি আছি যাও পিছত মাৰিম পিছত মানে ও যে মাল দিব লাগিব যো মাল বেচবা লাগবা আজি আজি এইটো খাই ল ভাল কৰা দিলো এ আই ভাল কৰা দিলো এ টপ কে পৰে কাম কিবা কি বসলু আজি জীবনটা রক্ষা করছি মোবাইল সব লই গেছি পুরো সানগ্লাস তো লই গেছি দুবার পরে লইছি সানগ্লাস তো সব কিছু ফোন মারি গার্লফ্রেন্ড এগুলো ফোন মারি এসে মোবাইল
First washer. First washer. Oh, দাদা, ৰ'বচোন অলপমান। জিতেন মাষ্টাৰৰ ঘৰ চিনি পায় নেকি? নেটত আছে জিতেন মাষ্টৰৰ ঘৰ মোৰ ব্ৰেইনত আছে। জিতেন মাষ্টৰ নহয়, এটা ভাইটি কথাটো দেখি এই গাঁৱৰ কাৰ ঘৰ লাগে চব মোৰ নেটত সোমাই আছে। চিনি পায় নেকি? চিনি পাওঁতো অলপ দেখাই দিবচোন মোক। অলপ নহয় তই গোটেই গাঁওখন নিগমে। নেকি? ইবাগে নহয় ইবাগে যাব মানুহটো ভাল দে। তোক মই চব দেখুৱাম তই চব চিন্তা নকৰিবি টেনশ্যন নলবি চব গাঁও ঘূৰাম আৰু জিতেন মাষ্টৰৰ চকলত বুজা এই চা এই দেখা দেখা এইবিলাক কলগা ভাল লাগছি। এই কলগা এই কিবা বেৰা এইটো পিছৰ ৰাস্তা তোক মই এক মোৰ চব দেখাম আইতা মাষ্টৰৰ ঘৰত লৈ বলো। চব নেটত আছি 20 টাকা আছে না 20 টাকা 20 টাকা লাগব। দিছোন দি সব নেটত আছে খুচরা নাই নহয়। 100 দিয়ে খুচরা লাগে তো ঘৰতে গাঁও ঘৰত মই আচ্ছা এই অমিতাৰ গাছ এই অমিতা লাগি আছে দেখা সব মোৰ নেটত সোমাই মই শিখা আছো দেই বনাব কবি সব দেখ এই দেখা এই যে এই নেটত কৈছি হাঁহৰ মাংস কোমৰাই দি ৰান্ধি মালৰ লগত চাটনি কৰি খাব লাগে আৰু প্ৰেছাৰৰ কাৰণে ভাল ঘৰত বলক না। যতীন মাষ্টৰ আছে নেটত আছে মোৰ ব্ৰেইনত যতীন মাষ্টৰ ঘৰত তোক মই থৈ আহিম কোমৰাই দি ৰান্ধি খাব লাগে মালৰ লগত মজা বেলেগ তই চব দেখ আহিছা চব দেখ এইটো খুটা বাঁহৰ খুটা এইটো লাইট এইটো ৰাতি হ'লে জ্বলে এতিয়া দোকানৰ পৰা অলপ নাস্তা নিব লাগিব না লাইটটো জ্বলবই ন। দগলি কিবা নাস্তা দেখা কি লাগব নাস্তা যা কিবা মনত মনতকে উঠা কিবা যা মাল খাব নেকি? কেইটা কে এক পেকেট যা এনে গন্ধ ওলাই আছে আৰু খাব কেনে বস্তু শিখৰ এক পেকেট মোৰ 100 টকা গেল। চিগাৰেট এটা নেটত কৈছে মাল খালি মালৰ লগত নাস্তা কিবা খাব লাগে আৰু নাস্তা খোৱাৰ পিছত চিগাৰেট খাব লাগে এটা আৰু তিৰি গন্ধ পাব না তাৰপিছত শিখৰ যতীন মাষ্টৰৰ ঘৰ কোনটো? যতীন মাষ্টৰ আছে মোৰ নেটত আছে ঘৰ এটা হৈছে বুজা পইচা হৈছে ঘূৰে পাম না ঘূৰে ঘূৰে ভাল লাগব। নাপা পাছত আৰু শেষ 100 টকা শেষ। চাই বকি আছে পাইছো অলপমান খাব লাগিব মাল লৈ পুৱা খাই গৈছিলি চোন আৰু কাম কি হ'ল তোৰ তাতে ফ্ৰী পাইছি খাবইতো নেটত কৈছি মদ খাব লাগে এয়া কথা এটা হৈছে কি জানা ভাইটি এই মোবাইল দুটা না মই বিক্ৰী কৰিম হয় নেকি? কিমান ঐ 20 টকা দিবা আছিলি এই চা মোবাইল দুটা বিক্ৰী কৰিম পইচা পাম তই 20 টাকা কেছ পইচা দিম মোবাইল ক'ত পালি তোৰ নাছিল চোন আছে ভাই কিবা এটা বেলেগ ঘটনা পিছত কম দে এইটো ক'ত পালি দুটাই তাৰ পুৰা দামী মোবাইল চোনে কি টকা দিবা লাগব ন দুটা 20,000 20,000 30,000 কিনছি না তই মোক 20,000 30 দিবা নাগে 50 মান দিলে হ'ব ৰে ভাল হ'ব বহুত দিন মাল খাব পাৰিম হিচাপ কুছি দেখোন পঢ়াই দিলে আৰু মালটো ক'ৰ এইটো এই ক'ত নাই মই গোটেই গাঁও ঘূৰলো ইৰে জিতেন মাষ্টৰ আছে যিটো নহয় যতীন যতীন মাষ্টৰ আৰু কিবা হ'ল নেকি তাত তাকে ঘৰটো দেখি দিব মাল খাবাইছে লৈ আহিলা মোক মাছ খাবি নাখাওঁ এইগিলা মোৰ যতীন মাষ্টৰৰ ঘৰত যাব লাগে মোৰতো বাকাৰে কিয়া নাই
মোৰ টেনশ্যনত মই মৰি আছো মাল খাই আছো পইচা 100 টকা লৈছি আৰু পইচা দিছ আৰু খুজি আছো পাৰব মোক এই ভাইটি পইচা দি মালৰ পইচা বাকীটো ৰবি ৰবি দিবি এই পইচা দে ভয়ো লাগে মাল খাই আছো না মই দিবি লাগব এতিয়া কাঢ়া মালটো মই কি দোকান ন 20 টকা মোক 20 টকা 20 টকা ন 100 টকা দিলে হ'ব খুচৰা আছে এতিয়া বাচি গৈছো 100 টকা দিবা নালাগিল বেছি কমা লাগে অকণ খাই যা তই আৰে এইটো দামটো দিব লাগিব এইটো দামটো 50 টকা হ'ব তাই হ'ব মই দিম দে এতিয়া কি হৈছে জানা তই যতীন মাষ্টৰৰ ঘৰত যাবি না মই যতীন মাষ্টৰৰ ঘৰত তোক লৈ যাম আৰু এটা কথা মই এইবাৰ মন্ত্ৰী হ'ম মন্ত্ৰী আজি মোক এনেকে গেলাটো ঘৰত পাইছা নেটত দিছি মই বিমল তালুকদাৰ নেটত দিছি মই মন্ত্ৰী হ'ম আৰু মন্ত্ৰী হ'লে মই বহুত কাম কৰিম মন্ত্ৰী তই কাম কি কৰবি কাম মই প্ৰথমতে আমাৰ অসমৰ জনসংখ্যাৰ সমস্যাটো সমাধান কৰিম বাপৰে বেলেগে কৰবাই পৰা নাই তই কেনেকে কৰবি নেটত দিছি মই বিমলজ্যোতি তালুকদাৰ বেলেগে কৰিব নোৱাৰা কাম মই 1 মিনিটত সমাধান কৰি দিম দেখা এতিয়া তোক কেনেকে সমাধান কৰি কেনেকে সমাধান কৰবি আমাৰ সেই প্ৰাইভেট বস্তুটো আছে প্ৰাইভেট মানে সেই বুজি পাইছা না নাই দাদাই খালি তই যতীন মাষ্টৰৰ ঘৰত লাগে চিনিব নাই প্ৰাইভেট বস্তু মানে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰটো আছে অসমৰ ব্ৰহ্মপুত্ৰটো মই সীমা ৰেখা কৰি দিম সীমা ৰেখা কৰবি এটা চাইডে মতাখিনি ৰাখি দিম মই নেটত পাইছো বিমল তালুকদাৰ মতাখিনি এটা চাইডে ৰাখি দিম এটা চাইডে মাইকীখিনি ৰাখি দিম মতা মাইকীৰ কানেকশ্যন নহ'লে প্ৰডাকশ্যন জনসংখ্যা এনে কমি যাব মাল খাব মাৰে কিন্তু বুদ্ধি আছে বাপৰে দস্তি বেলেগ বস্তু মাল আৰু খাবি মই মালটো বাহিৰে পানবা লাগিব লৈ ৰবা মেছটো লৈ ফিৰে যতীন মাষ্টৰৰ ঘৰত যাব লাগিব নেটত আছে যতীন মাষ্টৰৰ ঘৰটো মই চিনি পাওঁ মই তো লৈ যাম মাল পিছত খাবি দে যাব লাগে সোনকালে মোবাইল দুটা পাইছো এইটো মেছটো দি মেছটো এইটো একটা বাছো মালটো কেনেকুৱা পাইছা কাঢ়া বিৰাট কাঢ়া আছে বাপৰে ভাই তই নাখা নাখাওঁ মই বাৰে বাৰে উঠে আজি বিৰাট ভাল মোবাইল দুটা পাইছো খোৱা হ'ল না মই খাম আৰু দে পাইছো নিচা লাগছে নেকি হা পেল হৈ গৈছে পেল কি হলে গেছি নেকি দাদা গেছি মোৰ এটা মোবাইল গেছিল মই এতিয়া দুটা লাহে